घर घर की कहानी। সন্মুখত আছে পানী আছে খবৰে নাই মানে মোবাইলটো চাওঁতে চাওঁতে নহয় মা মই মানে পানী পানী যে গানটো ওলাইছে সেইটোৱে গাইছিলো মই পানী পানী চিঞৰি থকা নাই নহয় হয় নেকি কি কি যে নোলাব আৰু কেইদিনমানৰ আগত ওলাইছিলে হাই গৰমি এতিয়া আকৌ ওলাইছে পানী পানী হৈ গৈ বুঢ়ী হোৱালে যে কি কি দেখিব লাগিব ঠিক নাই আৰু ক'ত গ'লাহে দুজনী মাক জীয়েক গৈছো ৰব দেখোন চাহ কিনে নাখালে ঠাণ্ডাই হৈ গ'ল চাগে চেঁচাই হৈ গ'লে চাহৰ চেঁচা মাছৰ কেঁচা কিনো খাবা মই অফিচৰ পৰা আহোগে অলপ কাম আছে বজাৰ খুলে যদি অকণ বজাৰ কৰি আনিবচোন ঘৰত বজাৰ চজাৰ মানে একেবাৰে নাই বাৰু ঠিক আছে দিয়াচোন খুলিলে লৈ আহিম নাই পাহৰা মাজনী সেইখননো কেনেকৈ পাহৰো হয়নে নাই বাহিৰলৈ কিয় যাব লাগে পৰিস্থিতি ইমান বেয়া হৈ আছে মামা ঘৰৰ পিছফালে যোৱা কথাহে কৈছো বেলেগলৈ যোৱা কথা কোৱা নাই মা কি কাম আছেনো ঘৰৰ পিছফালে তোমাৰ এনেওতো কাম বন নকৰে ঘৰৰ পিছফালে যাই কিটো কৰিবাগে আজি মানে মই ৰিলছ এটা বনাম বুলি ভাবিছো বেলেগলৈতো যাব নোৱাৰি ঘৰৰ পিছফালে বনাম বুলি ভাবিছো আৰু সেইটোহে কথা ৰিলছ বনাওঁতে ফোনটো কোনোবাই ধৰি দিব লাগিছিলে ইছাকে ফোন কৰি মাতো হেল্ল' ৰুবি ইছা কি কৰি আছা আমাৰ ঘৰলৈ এপাক আহিবা নেকি এনে আছিলো গৈ আছো ৰখা আহা জলদি আহা ভিতৰলৈ পিছফালে যাওঁ ব'লা মোৰ ৰিলছ এটা বনাব আছে ব'লা পুখুৰী পাৰতে বনাম বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু পুখুৰী পাৰত নালাগে নেকি পানীৰ ওচৰত কেনেবাকৈ পৰি গ'লে কি হ'ব গানটোতে আছে আকৌ পানী পানী হৈ গৈ পানীৰ ওচৰত বনালেহে ভাল লাগিব এতিয়া মোবাইলটো ধৰা আকৌ মোৰ মোবাইলতে বনাই দিওঁ দিয়া হৈছে নে চোৱাচোন মুখখন ভালকৈ অহা নাই অলপ পিছুৱাই যোৱা হৈছে নে এতিয়া হৈছে গানটোৰ লগতে তুমিও অলপ আগা পিছা কৰি দিবা তেতিয়া ৰিলছটো দেখি ভাল লাগিব হ'ব দিয়া ৰবি তোমাৰ কষ্টখিনিয়ে তুমি গম পাইছা মই যে পৰি কষ্ট পালো তোমাৰ খবৰে নাই আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ